তো সেই মিত্ৰসকল আজি এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত গাইজ আমি মাছ পাতিব যাম, মানে লাঙি পাতিব যাম। আপোনালোকক দেখাম, বৰশী এনেকৈ টিম চব কৰিম, আপোনালোকক দেখাম। তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু যদি চেনেলটো আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। তো চলো ভিডিঅ'টো এই চব পানী ইয়াতে বৰশী পাতি আছে, মহৰি পাতিম, লাঙি চাঙি চব আছে। তো চব দেখাম। এই পানী গাইজ এনেতে পথাৰ আছিল কিন্তু পানী হৈ গৈছে। তো চাব পাৰে গাইজ আমি যাই আছোঁ এতিয়া লাঙি পাতিম আৰু মানে তাতে মাছ চাছ নাই, কিন্তু এতিয়া আমি যাই আছোঁ অলপ আগত মাছ চাছ পোৱাৰ অলপ সম্ভাৱনা আছে। তো চাওক। তো গাইজ পথাৰ এই পানী, এই চব পানী হৈ গৈছে পথাৰত, চব পানী গাইজ চব। এতিয়া আমি যাই আছোঁ। বতাহে উৰুৱাব চাবৰে মৰি ঠিক কৰি আছে। ইয়াতে পাম আৰু মাছ চান লাগছি, ইয়াতে বহুত আছে। ওৱান চোৱানটো আপোনালোকে চাই থাকক। ইয়াতে পাতিব, আপোনালোকে চাই থাকক। চাবৰে গাইছ মাছ মৰেদি মাছ মাৰি আছে। লগাইছোঁ আমি ইয়াতে মাছ মাৰিম এতিয়া। গৰু আছে, গৰু ই আছে। এই ভাই কওকচোন কেনে আন হ'ল না? মাছ চাছ পাম না? এফালে আছে গৌ। অঁ তো চাওঁ কি হ'ল। তো গাইছ এই লাঙিটো গাইছ মাছ বহিছে। তো গাইছ মাছ পাতি আছোঁ এই চাবৰে পানী, আৰু এতিয়া আমি যাই আছোঁ মাছ পাতিব। আৰু সি গাইছ ডুব যাব, সেইকাৰণে তাতে এতিয়া দি আছে, সেইকাৰণে গাইছ তাক আহিব দিয়া নাই, সি ডুব যাব। তো এতিয়া যাই আছোঁ, কি পাওঁ নাজানো। সেইবাৰ একো নাই, ভেকুলী নে কি পালোঁ, ভেকুলী পোৱান এইবিলাক পালোঁ। তো এতিয়া চাওঁ কি হয়। তো চাওক গাইছ এই যাই আছোঁ, ইয়াতে এই আছে, ইয়াতে গাইছ আৰু কি আছে। অ' ভাই খবৰ পাতি ক। অ' ভাই খবৰ পাতি ক। মাছ চাছ পাম না আজি? অঁ দে। তো গাইছ চাবৰে সিহঁতে সেই কৰি আছে, কিন্তু এতিয়ালৈ পাওঁ নাই এটাও মাছ। কি হয় নাজানো, আৰু পালি ভাল হয়। তো চাই থাককচোন কি হয়। তো গাইছ ভগৱানে কৃপাত কেইটামান আহিছে, কি হয় নাজানো আৰু। তো গাইছ এইটো কি মাছ আপোনালোকে কওকচোন কমেণ্ট ছেকশ্যনত। তো গাইছ কালিৰ ব্লগটো মানে ষ্টপ কৰিছিলোঁ, আৰু আজি গাইছ নতুনকৈ শুৰু কৰিলোঁ ব্লগটো। তো কালি আমি মাছ মাৰি ল'বলৈ গৈছিলোঁ। তো ভাবিছোঁ আজি এনেই অলপ পানী চাব যাওঁ। তো গাইছ বহুত জেগাত মাথাৰি শুনিছে, তো এনে চাই আহোঁ। তো আপোনালোকে সেইফালে ভিডিঅ'টো চাই থাকিব। তো গাইছ শুৰু কৰোঁ। তো গাইছ যাই পানী এটি মাছ চাওঁ, বৰষুণ এৰিছে এতিয়া যাই আছোঁ। এই ড্ৰাইভাৰ হেল্ল' যাই আছোঁ। চাব পাৰে এই হাজো পাহাৰ এখন, আৰু এই চব পানী আগতে এতিয়া খেতি কৰিছিল মানুহ, কিন্তু এতিয়া পানী দি গাইছ ভৰ্তি হৈ আছে। চাব পাৰে। তো গাইছ চাব পাৰে পানী চব পানী, চাৰু চাইডে পানী। আগতে খেলিবলৈ আহিছিলোঁ ক্ৰিকেট, কিন্তু এতিয়া পানী দি ভৰ্তি। তো গাইছ চাব পাৰে এইটো লখেতৰা নদী। তো চাওক পানী যাই আছে। তো গাইছ চাব পাৰে কেনেকৈ সোঁত বৈছে পানী। তো গাইছ আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। আৰু গাইছ কালি যেন মাছ মৰা ব্লগটো দিছিল, অলপ এনে ধেমালি কৰিলোঁ। আৰু আপোনালোকে ভাল পাই যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব। তো লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। চলো।